এয়া অসমীয়া জাতিৰ এক সংকটৰ সময়। এই অসমীয়া জাতিৰ সংকটৰ সময়ত সমগ্ৰ অসমীয়া ৰাইজে কিন্তু আজি জাগিত হৈছে। যি নাগৰিকত্ব সংশোধনী বিধেয়ক বিল 2016 অসমত আজি এক অভাৱনীয় পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমি অসমীয়া ৰাইজ হিচাপে আমি সদায় শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব খোজো। আমি কাৰো মাজত দ্বন্দ্ব, কাৰো মাজত আমি বিভেদ, এই কথাটো আমি কেতিয়াও চিন্তা নকৰোঁ। কিন্তু আজি যি ভাৰত চৰকাৰৰ যি নাগৰিকত্ব সংশোধনী বিধেয়ক বিল, এই বিলখনে কিন্তু আমাৰ অসমীয়া মানুহখিনিক, অসমীয়া ভাই ককাইৰ মাজত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আৰু এই সংঘাতটোক আমি পৰিহাৰ কৰিব বিচাৰিছোঁ, এই সংঘাত নাইকিয়া কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে আজি অসমীয়া ৰাইজ হিচাপে সমগ্ৰ অসমত জাগি উঠিছে যে যি নাগৰিকত্ব সংশোধনী বিধেয়ক বিল 2016, এই বিলখনক বাতিল কৰিবৰ কাৰণে অসমৰ সমগ্ৰ অসমতে আজি সমগ্ৰ গাঁৱে ভূঞে কিন্তু আজি জাগৃত হৈ পৰিছে। গতিকে ভাৰত চৰকাৰে এইখিনি ক্ষেত্ৰত, অসম চৰকাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত। তেওঁলোকে যিহেতু ৰাইজৰ ভোটৰ জৰিয়তে আজি ভাৰত চৰকাৰ গঠন হৈছে, অসম চৰকাৰ গঠন হৈছে, গতিকে ৰাইজৰ আৱেগ অনুভূতিক তেওঁলোকে বুজি পোৱাটো উচিত আৰু বুজিব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকে নুবুজে, কিন্তু আমি ৰাইজ হিচাপে, আমি জনগোষ্ঠীয় ঐক্য মঞ্চ হিচাপে, আমি জাতীয় সংগঠন হিচাপে কিন্তু কেতিয়াও আমি হাত সাৱটি বহি নাথাকোঁ। আৰু যিহেতু অসমৰ কথা বা অসমীয়া ৰাইজৰ এটা কথা আটাইতকৈ দুখ লাগে যে অসমীয়া বিশেষকৈ আন্দোলন নকৰিলে বা অসমীয়া ৰাইজে যদি কিবা বিচৰা নাযায়, কিন্তু তেতিয়ালৈকে কোনো চৰকাৰে আজি তাৰিখলৈকে দিয়া দেখা নাই। আজি অসম আন্দোলন হৈছে, অসম আন্দোলনৰ নামত আজি শ শ শ্বহীদ হ'ল, কিন্তু আজি সেই শ্বহীদৰ বিনিময়ত যি অসম চুক্তি, সেই চুক্তি আজি ৰূপায়ণ নহ'ল। কিন্তু আমি আজি খিলঞ্জীয়া ৰাইজ হিচাপে সঁচা অৰ্থত আমি যেনেধৰণে সুবিধা পাব লাগিছিল, এই সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে। সেইকাৰণে আজি জনগোষ্ঠীয় সংগঠনসমূহৰ উত্থান ঘটিছে। গতিকে আজিৰ তাৰিখত ভাৰত চৰকাৰে কিন্তু গুৰুত্ব প্ৰদান কৰা উচিত যে যি নাগৰিকত্ব বিধেয়ক বিল আনিব বিচাৰিছে, এই বিধেয়ক কিন্তু বাতিল কৰিবই লাগিব। যি সংসদীয় যুটীয়া কমিটি, এই যুটীয়া কমিটিক আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি বাধা প্ৰদান কৰিব বিচাৰিছোঁ যে তেওঁলোকে যাতে কোনো ধৰণৰ এনেধৰণৰ বিধেয়ক জৰিয়তে অসমীয়া মানুহখিনিক আৰু জাতিধ্বংসী পদক্ষেপলৈ লৈ নাযায়। এইখিনি ক্ষেত্ৰত আমি সকীয়াই দিব বিচাৰিছোঁ। ভাৰত চৰকাৰ তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ, ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ কোনো বিধেয়ক উত্থাপন নকৰি অসমীয়া ৰাইজক শান্তি সম্প্ৰীতিৰে যাতে বাস কৰি থাকিবৰ কাৰণে আমাক সহযোগ কৰে, আমাক সুবিধা প্ৰদান কৰে। আৰু যদি সঁচা অৰ্থত আজি এই বিলখন পাছ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি এটা কথা অনুধাৱন কৰোঁ, অসমৰ ভাষা, অসমৰ সংস্কৃতি আজি নাইকিয়া হৈ যেনেধৰণে হৈ যাব হৈছে, যে অসমীয়া ভাষাটোক আজি নাইকিয়া কৰিব বিচাৰিছে। আচলতে যেতিয়া নাগৰিকত্ব বিধেয়ক বিলখনে এই অসমীয়া ভাষাটোক নাইকিয়া কৰিব, অসমীয়া জাতিক নাইকিয়া কৰিব, অসমীয়া সংস্কৃতিক নাইকিয়া কৰিব। গতিকে এনেধৰণৰ বিলক আমি কোনেও গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াৰ শীঘ্ৰে বাতিল কৰিবই লাগিব। আৰু অহা 15 তাৰিখৰ পৰা একঘণ্টীয়া আমি অৰ্থনৈতিক অৱৰোধ ডিব্ৰুগড় জিলাত কৰিছোঁ। আৰু এই অৱৰোধক যদি তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে আমি কিন্তু আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে আমি এই অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে আমি অইল আদি আমি বিষয়খিনি সন্নিৱিষ্ট কৰিছোঁ। কিন্তু আমাৰ কথাটো হ'ল কি, আমি সকলো প্ৰকাৰৰ অৰ্থনৈতিক অৱৰোধকে আমি কাৰ্যসূচী ঘোষণা কৰিম, কিন্তু আমি পৰৱৰ্তী সময়ত এই কথাখিনি আমি নিশ্চয় আগবাঢ়িম।